বিবাহিত মহিলাই এই 5টা বস্তু আনক দান কৰিব নালাগে। এগৰাকী বিবাহিত মহিলা হৈছে স্বামী গৃহৰ লক্ষ্মী স্বৰূপ। এই লক্ষ্মীৰ হাতত সীমাবদ্ধ থাকে স্বামীৰ ঘৰখনৰ সুখ শান্তি আৰু সমৃদ্ধি। সেয়ে বিবাহিত মহিলা গৰাকীয়ে নিজৰ আৰু পৰিয়ালৰ হিতৰ বাবে যেনেকৈ কিছু বাধা বাধকতা আৰু অনুশাসন মানি চলা উচিত, ঠিক একেদৰে তেওঁলোকে ঘৰখনৰ আৰু তেওঁলোকৰ ব্যক্তিগত কিছু বস্তু আনক দিব বা দান কৰিব নালাগে। নহলে নিজৰ আৰু ঘৰখনৰ অপায় অমংগল আৰু ঘোৰ অমানিশা নামি আহিব পাৰে। ঘৰৰ বাস্তুত কুপ্ৰভাৱ পৰিব পাৰে। সেই বস্তুবোৰ কি কি? যিবোৰ বস্তু এগৰাকী বিবাহিত মহিলাই অন্য মানুহক দান কৰিব নালাগে, সেই বস্তুবোৰৰ বিষয়ে আজি আমি আপোনালোকক এই ভিডিঅ'টিত জনাব বিচাৰিছো। সেয়ে এই ভিডিঅ'টো শেষলৈকে চাব। 1. এগৰাকী বিবাহিত মহিলাই নিজে ব্যৱহাৰ কৰা সেন্দুৰ আনক কেতিয়াও দান কৰিব নালাগে বা ব্যৱহাৰ কৰিবলৈ দিব নালাগে। যদিহে দান কৰা বা ব্যৱহাৰৰ বাবে দিয়াৰ অত্যন্ত প্ৰয়োজন, তেনেহলে বজাৰৰ পৰা কিনি দান কৰা উচিত। নিজে ব্যৱহাৰ কৰি থকা সেন্দুৰ আনক দিলে সেই মহিলাৰ স্বামীৰ বাবে আৰু ঘৰখনৰ অমংগল বুলি মান্যতা দিয়া হয়। 2. এগৰাকী মহিলাই নিজৰ বিয়াত পিন্ধা পুৰণি কাপোৰ আনক দান কৰিব নালাগে। এনে কৰিলে নিজৰ ক্ষতি হোৱাৰ লগতে নিজৰ আত্মীয় লোকৰ দুৰাৰোগ্য ব্যাধি হোৱাৰ সম্ভাৱনা আহি পৰিব পাৰে। কিন্তু বিয়াত পিন্ধা কাপোৰৰ বাহিৰে অইন পুৰণি বস্ত্ৰ দান কৰাত কোনো বাধা নাই। 3. বিবাহিত মহিলাই দা কটাৰী কুঠাৰ ছুৰী কাঁচি আদি আনক দান কৰা অনুচিত। এনে কৰিলে নিজৰ সংসাৰত আউল লগাৰ সম্ভাৱনা থাকে। 4. নিজৰ ঘৰত ব্যৱহাৰ কৰা ঝাৰু আনক দিব নালাগে। এনে কৰাৰ ফলত মা লক্ষ্মী ক্ষুব্ধ হৈ পৰে আৰু ঘৰখনত আৰ্থিক দৈন্যতা দেখা দিব পাৰে। 5. বিবাহিত মহিলাই ষ্টীলৰ বাচন বৰ্তন আনক দান কৰিব নালাগে। তেনে কৰা আৰু ঘৰখনলৈ অমংগল মাতি অনা একে কথা হৈ পৰে। এই 5টা বস্তু কেতিয়াও এগৰাকী বিবাহিত মহিলাই অন্য মানুহক দান কৰা অনুচিত।